হেল্ল' গাইছ অলগতে পাই ইউটিউব চেনেল নিউ এটা ভিডিঅ' স্বাগতম জনাই। তো গাইছ বহুত দিনৰ পৰা এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ মানে গাইছ আজি মানে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল তো গাইছ আজি মানে চাপৰগ্ৰাম আশ্ৰমত যাম, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব গাইছ। তাৰপিছত তো গাইছ চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেলকনটো অল কৰি দিব। তেনেহ'লে গাইছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ ফাইনেলি যাব ওলালোঁ। তো গাইছ ফাইনেলি চাপৰগ্ৰাম আশ্ৰমত যাব ওলাইছোঁ। তো গাইছ বহুত দিনৰ পৰা যাওঁ বুলি কওঁ, যোৱা নহয়। তো গাইছ আজি যাওঁ বুলি ভাবিছোঁ, এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো গাইছ খালি ভিডিঅ'টো শেষলৈকে চাব। তো গাইছ ফাইনেলি এতিয়া মই ফকিৰাগ্ৰাম আহি পালোঁ। তো গাইছ মানে মোৰ বন্ধুটো বোলে পাণ খোৱাৰ পিছত ডাইৰেক্ট আশ্ৰমত যাম গাইছ। তো গাইছ ইয়াত মানে চেক বহিছিল, পুলিচ চেক বহিছিল মানে। তো গাইছ আটকাল মোক কয় লাইচেঞ্চখন দেখে, মোৰ ছাৰ লাইচেঞ্চটো নাই, মোৰ লাৰ্ণাৰ আছে, লাৰ্ণাৰখন দেখালোঁ, তাৰপিছত এৰি দিল। তো গাইছ কেতিয়াবা যদি আশ্ৰমত যায়, তো আশ্ৰমত গ'লে কিন্তু এই বিলটো দেখা পাব গাইছ, তালুমলু বিল বুলি কয় এইটো গাইছ। তো গাইছ চাপৰগ্ৰাম দি ৰাস্তাটো যে আছে, তো গাইছ এই ৰাস্তাটো দি ধুবুৰী ডিষ্ট্ৰিক্টতো যোৱা যায়, বিলাসীপুৰতো যোৱা যায়, চব জেগাতে যোৱা যায় গাইছ। তো গাইছ ফাইনেলি এতিয়া আশ্ৰম পালোঁ। কেয়াৰ অলপখিনি আছে, বেছি দূৰ নাই কেয়াৰ গাইছ। তো গাইছ আশ্ৰমত যাই পিনে খাবলৈ চেষ্টা কৰিম কি কি আছে কি কি নাই, নহ'লে গাইছ ভিডিঅ'টো শেষলৈকে চাব। তো গাইছ ফাইনেলি চাপৰগ্ৰাম এইটো আশ্ৰম হয় গাইছ, এখন গেটটো দি সোমালোঁ গাইছ আশ্ৰমত। গাইছ পালোঁ কেয়াৰ, 20 মিটাৰমান গ'লে পাম কেয়াৰ গাইছ। তো গাইছ ফাইনেলি পালোঁ কেয়াৰ গাইছ, এইখন গেট 2 নম্বৰ গেট এইখন। তো গাইছ ইয়াত কিন্তু বহুত ডাঙৰ ৰ'দ মেলা হয় গাইছ, মই এবাৰো চাব অহা নাই। তো গাইছ এইখন চাপৰগ্ৰাম আশ্ৰম বুলি কয়। তো গাইছ ধুবুৰী ডিষ্ট্ৰিক্ট বুলি কয়। যদি আপোনালোকে আহে নিশ্চয় আহিব চাবৰ কাৰণে। তো গাইছ ফাইনেলি গেটৰ ভিতৰত সোমালোঁ। তো গাইছ ভিতৰত বাইক সোমাব নিদিয়ে। তো গাইছ বাইকখন ইয়াত থৈ পিনে লাহে লাহে যাওঁ আৰু খোজকাঢ়ি এইখিনি। তো গাইছ তাতে দেখাবলৈ চেষ্টা কৰিম কি কি আছে কি কি নাই, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব গাইছ। তো গাইছ ফাইনেলি এতিয়া আশ্ৰমৰ ভিতৰত আহিলোঁ। তো গাইছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো গাইছ এইখন গাৰ্ডেনখন চাওক গাইছ, কিমান ধুনীয়া লাগিছে। তো গাইছ ৰাতি আৰু বহুত বোলে ধুনীয়া লাগে গাইছ, দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ৰাতি গাইছ। তো গাইছ আশ্ৰমত বহুত দিনৰ পৰা আহোঁ বুলি আহিব খোজোঁ, তো গাইছ আহিব পৰা নাই। তো গাইছ আজি ফাইনেলি আহি পালোঁ। তো গাইছ এতিয়া মন্দিৰত যাওঁ, মন্দিৰত যাই পিনে দেখাবলৈ চেষ্টা কৰিম। তো গাইছ এতিয়া জোতাগিলা খুলি পিনে মন্দিৰৰ ওপৰত যাওঁ। তো গাইছ মন্দিৰৰ ওপৰত যাই পিনে আপোনালোকক কি কি আছে মন্দিৰৰ ভিতৰত দেখাবলৈ চেষ্টা কৰিম। তো গাইছ মই শুনা মতে বোলে বহুত ধুনীয়া লাগে ভিতৰত। তো গাইছ বলক তেনেহ'লে। তো গাইছ মানে মন্দিৰত সোমোৱাৰ আগতে প্ৰণাম কৰি কিনে ঘণ্টিটো বজাই কিনে ভিতৰত সোমাব লাগিব। তো গাইছ এতিয়া মন্দিৰ ভিতৰত সোমাম। তো গাইছ এইটো মন্দিৰ হ'ল ৰাধাকৃষ্ণ। তো গাইছ চাওঁ না কি ধুনীয়া মন্দিৰটো গাইছ, ইমান মজা লাগিছে। তো গাইছ ভাবা যায় যেন এইটো যেন সোণাৰ দি বনাইছে। তো গাইছ এইটো সোণা নহয়, ৰং দি কিনে বনাইছে। তো গাইছ এতিয়া মই সেৱা কৰি আহোঁ। তো গাইছ সেৱা কৰি আহি পিনে কি কি আছে কি কি নাই দেখাবলৈ